নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু যোৱাকালি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ। যোৱাকালি আমাৰ দাদাহঁতৰ ঘৰত ভোজ আছিলে, যিহেতু ভোজলৈ গৈছিলোঁ। ভোজ খাই মেলি আমি ৰাতি ঘৰত আমি এনেকৈয়ে এসাঁজ খালোঁ আৰু খাই মেলি আজৰি হৈ পিছদিনা ৰাতিপুৱা এয়া ঘৰ দুৱাৰ সাৰিলোঁ। গুণগুণক ইফালে সিফালে বহিয়ে তেনেকৈয়ে তাই ইটো সিটো কৰি জলপান খাই আজৰি হৈ লৈছে। বটল খাবলৈ দিলোঁ, খাইছে দেখিছে তেনেকৈ বৰ ভাল পায় এইটো খাই। এনেকৈয়ে সময়বিলাক পাৰ হৈ গৈছে আৰু দিনবিলাক এদিন দুদিনকৈ। এতিয়া গুণগুণক ধুনীয়াকৈ আজৰি কৰি মই ভাতৰ যোগাৰ কৰি ল'লোঁগৈ। তাৰ মাজতে ভাতৰ যোগাৰ কৰি ভাতটো খাই ল'লোঁ, দুপৰীয়াৰ ভাতটো ধুনীয়াকৈ খাই বৈ আজৰি হৈ মই গ'লোঁ কুকুৰা। আজি যিহেতু আমাৰ ঘৰত নতুন আলহী আহিছে, থাম্বনেইল চাই আপোনালোকে গম পাইছে নতুন আলহী কোন। আমাৰ নতুন আলহী হয়। আজি প্ৰথম দিন ইহঁতৰ, আৰু ধুনীয়াকৈ ইহঁতক আমি ৰাতিপুৱাৰ পৰা যদিও লাগি আছিলোঁ কাম বনত, দেখুৱাবলৈ সময়ে নহ'ল। ৰাতিপুৱাৰ প্ৰায় 7টা বজাতে পোৱালি আহি গ'ল আমাৰ। বৰিং ধুনীয়াকৈ বনাই দিছোঁ, আপোনালোকক দেখুৱাই দিছোঁ। চাওক আমি কেনেকৈ ৰাখিছোঁ। লাইট 4-5টা লাইট দি ৰাখিবলগীয়া হৈছে ইহঁতক। বৰিং ধুনীয়াকৈ বনাই এনেকৈ ৰাখিছোঁ। 7 দিনত ইহঁতক ভেকচিন দিব লাগিব। ভেকচিন কেনেকৈ দিওঁ আমি তাকো দেখাম মই সময়ত। চাওক ধুনীয়াকৈ দিছোঁ। আৰু ইহঁতক এতিয়া গৰম পানীয়ে দিব লাগিব। গুড়ৰ পানী দিছোঁ, এনাৰ্জিৰ কাৰণে গুড়ৰ পানী দিলোঁ এতিয়া বৰ্তমান। আৰু দানা দিয়া হৈছে। পিছত একেবাৰে গধূলি সময় হৈছেহি আৰু এতিয়া মই জুই জ্বলাইছোঁ সিহঁতক পানী দিবৰ কাৰণে। লগ পাই আছোঁ আকৌ নতুন ভিডিঅ' এটিত। তেতিয়ালৈকে যদি আপোনালোকে ভিডিঅ'টো চাই মই ভাল পাইছে, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু মই সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখুৱাম। কুকুৰা কেনেকৈ পুহিব লাগে আৰু তাৰ প্ৰতিপাল কেনেকৈ কৰিব লাগে, সকলোখিনি মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই আছোঁ।